প্ৰিয় দৰ্শকসকল, আজি মই পুনৰ এটি নতুন ৰেচিপি লৈ আপোনালোকলৈ বুলি লৈ আহিছোঁ। মোৰ এই ৰেচিপিটো হৈছে নেমুৰ আচাৰ। এয়া গোল নেমু হয়। নেমুখিনি খুব ভালদৰে ধুই লৈ চাফা কৰি তাৰ পানীটো শুকুৱাই দিব। এয়া মই নেমুখিনি ধুনীয়াকৈ চাফা কৰি পানী নোহোৱাকৈ শুকুৱাই লৈছোঁ। এতিয়া এখন পিহনা লৈছোঁ। এইখন আমি পিহনা বুলিয়ে কওঁ, আপোনালোকে কি বুলি কয় নাজানো। এতিয়া এই পিহনাখনৰ সৰু ছাইডটো দি ৰুকিম, ডাঙৰ দি ৰুকিব নালাগে, নহ'লে নেমুটো ফুটি যাব। সৰু দি এনেকৈ লাহে লাহে ওপৰে ওপৰে ৰুকি ল'ম। এনেদৰে বাকলিটো গুচাই ল'ব পাৰি, নহ'লে আপোনালোকে কটাৰীৰে, চোকা কটাৰীৰে পাতলকৈ বাকলিটো কাটি ল'বও পাৰে। মই এনেদৰে সহজ পাইছোঁ কাৰণে এনেদৰে কৰিছোঁ। এতিয়া মই গোটেইখিনি ৰুকি হৈ গ'ল। এতিয়া মই নেমুটো কাটিম। এয়া মই এটা নেমু এফালৰ পৰা 4 ডোখৰ কৰিম, 4 টুকুৰা। এনেদৰে কৰিলে মছলাখিনি ভালদৰে লাগি যাব আৰু শুকুৱাওঁতেও সহজ হ'ব, সোনকালে শুকাব। এয়া এনেদৰে মই গোটেই নেমুখিনি কুটি ল'ম। আপোনালোকেও এনেদৰে কুটি ল'ব। এয়া মোৰ গোটেইখিনি নেমু কুটি হৈ গ'ল। এতিয়া মই নেমুৰ গুটিখিনি গুচাই ল'ম। এনেদৰে এখন ছুৰীৰ সহায়ত নেমুৰ গোটেই গুটিখিনি গুচাই ল'ম, কাৰণ তিতা হ'বও পাৰে। এয়া গোটেইখিনি মই গুচাই হৈ গ'ল। এতিয়া ইয়াত মই নিমখ দিম। আচাৰত নিমখ সৰহকৈ দিব লাগে, তেতিয়া আচাৰখিনি বহুত দিনলৈ ভাল হৈ থাকে, বেয়া নহয়। আৰু সোৱাদ অনুযায়ী হালধি দিম, পৰিমাণ অনুযায়ী। এতিয়া গোটেইখিনি মই ভালদৰে লৰাই দিম, নিমখ হালধিখিনি যাতে ভালদৰে মিহল হৈ যায়। এইখিনি এতিয়া মই এৰাতিৰ কাৰণে ঢাকি থৈ দিম। তেতিয়া নিমখখিনি নেমুখিনিত সোমাই নেমুখিনি কোমল কৰি দিব আৰু বহুত দিনলৈ ভাল হৈ থাকিব। পাছদিনাখন ৰাতিপুৱা এয়া মই এটা ফুটা খৰাহীত লৈছোঁ। নেমু পানীটো যাতে তলৰ পৰা সৰকি যায়, আৰু এইখিনি ৰ'দত দি দিছোঁ যাতে ভালদৰে শুকাই যায়। মছলাৰ বাবে লৈছোঁ কেইটামান শুকান জলকীয়া, আধা চামুচ চফ, 1 চামুচ গোটা জিৰা, 1 চামুচ পাঁচফোৰণ আৰু 1 চামুচ বগা সৰিয়হ। এইখিনি মই ৰোষ্ট কৰি ল'ম। নেমুখিনি খুব ধুনীয়াকৈ শুকাই গ'ল, সেইবাবে মই 1 চামুচ শুকান জলকীয়া গুড়া দিছিলোঁ, দেখাব নহ'ল। গেছটো অন কৰি মই কেৰাহী এটা পাতি দিছোঁ। এইটো কেৰাহীত বনাই মই বহুত ভাল পাওঁ কাৰণে এইটো কেৰাহী ব্যৱহাৰ কৰিছোঁ। লেতেৰা নহয়, ক'লা হয়। ইয়াতে মই 1 কাপ মিঠাতেল ব্যৱহাৰ কৰিছোঁ। গৰম কৰি ঠাণ্ডা কৰি ল'ম। আন এটা কেৰাহীত শুকান জলকীয়াখিনি মই ৰোষ্ট কৰি লৈছোঁ। এনেদৰে কৰি ল'লে পিহিবলৈ সহজ হয়। খুব ধুনীয়াকৈ গোন্ধ এটা অহালৈকে ভাজি ল'ম। লগতে গোটা মছলাখিনিও মই এনেদৰে গোন্ধ অহালৈ ভাজি ল'ম, এটা ব্ৰাউন কালাৰ হোৱালৈকে। গোন্ধ এটা যাতে আহে, খুব ধুনীয়া, বেছি ভাজিব নালাগে, নহ'লে মছলাখিনি তিতা হৈ যাব। অকণ ৰঙচুৱাকৈ ভাজিলেই হ'ব। এটা মিক্সাৰ জাৰত মই মছলাখিনি লৈ লৈছোঁ। এইখিনি মই মিক্সাৰতে পিচি ল'ম। বেছি পিচিব নালাগে, আধা পিচিলেই হ'ব, অলপ গোটা গোটা থাকিব লাগে আচাৰৰ মছলা। এতিয়া এই মছলাখিনি নেমুখিনিত ঢালি দিম। দেখিছে কেনেদৰে পিচিছোঁ। এনেদৰে পিচিলেই হ'ব, বেছি গুড়া কৰিব নালাগে। এইখিনি মই ঘৰতে বনোৱা মছলা হয়, ৰেডিমেড মছলা ব্যৱহাৰ কৰা নাই। ইয়াতে মই ঠাণ্ডা কৰি ৰখা তেলখিনি ঢালি দিছোঁ। এতিয়া মই ইয়াত নিমখ
ব্যৱহাৰ কৰিম। আচাৰত নিমখ সৰহকৈ দিলে বহুত দিনলৈ ভাল হৈ থাকে, গতিকে আচাৰত নিমখ অলপ সৰহকৈ দিব লাগে। এইখিনি ভালদৰে মই মিহলাই দিছোঁ। কি যে কেমেৰাটো নিজেই লৈ হাতে ৰেকৰ্ড কৰি থকাৰ বাবে মই ভালদৰে মিহলাব পৰা নাই। পাছত মই ভালদৰে মিহলাই দিছোঁ। হাতেৰে কৰা নাই, চামুচেৰে কৰিছোঁ। আচাৰ হয় বেয়া হ'ব পাৰে বুলি চামুচেৰে কৰি ল'ব, 2খন চামুচেৰে। এয়া মই নিমখ দিছোঁ। দেখিছে, এইখিনিও মই ভালদৰে মিহলাই দিম। খুব ভালদৰে মিহলাব লাগে যাতে মছলাখিনি ভালদৰে মিহলি হৈ যায়। এয়া মই অলপ ভিনেগাৰ দি দিছোঁ। ভিনেগাৰ দিলে আচাৰটো সোনকালে বেয়া নহয়, নিদিলেও হয়, নেমু আচাৰত এনেও এচিড থাকেই। তথাপিও মই যাতে খাবলৈ অলপ বেলেগ সোৱাদৰ হয় সেইবাবেহে ব্যৱহাৰ কৰিছোঁ। এইখিনি এতিয়া মই খুব ধুনীয়াকৈ মিক্স কৰি দিম, গোটেইখিনি ভালদৰে মিহলাই। ইয়াত মই দিছোঁ ভোট জলকীয়া আচাৰৰ তেল। এনেদৰে মই এক্সট্ৰাকৈ ভোট জলকীয়া তেলত দি ৰাখোঁ যাতে মই বিভিন্ন ধৰণৰ আচাৰত ব্যৱহাৰ কৰিব পাৰোঁ আৰু ভাতৰ লগতো খাব পাৰোঁ। এইটো দিয়াৰ লগে লগে কি ধুনীয়া এটা গোন্ধ আহিছে আচাৰৰ পৰা, মছলাৰ গোন্ধ। সঁচাকৈ বহুত ধুনীয়া গোন্ধ আহিছে আৰু খাবলৈ বহুত ধুনীয়া হ'ব। এতিয়া মই এটা চাফা বৈয়াম লৈছোঁ। মোৰ তাত চিচাৰৰ বটল নাই কাৰণে মই প্লাষ্টিকৰ বটলে ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ তাত থাকিলে চিচাৰৰ ব্যৱহাৰ কৰিব, কাৰণ চিচাৰত আচাৰ বহুত দিনলৈ ভাল হৈ থাকে। মই পাছত বাৰু সলাই ল'ম। এইখিনি মই বটলত থৈ ৰ'দাই থাকিম। 3 দিন 4 দিনৰ পৰা এইখিনি খাব পাৰিম ভাতৰ লগত। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। এইখিনি মই ৰ'দত দি থাকিম। নেমু আচাৰ সকলো ধৰণৰ মানুহেই খাব পাৰে, কাৰণ কিছুমানে টেঙা আচাৰ খাব নোৱাৰে। নেমু আচাৰ খাবলৈ ভাল আৰু নেমু এনেও বেমাৰী মানুহেও খাব পাৰে। গতিকে ঘৰত এবাৰ ট্ৰাই কৰি চাব। ধন্যবাদ।